ওরে শুনছ আজি মই এনে দুটা সত্য কথা কম হয়তোবা আপোনালোকৰ গাত লাগি যাব সৰু সৰু মাত্ৰ দুটা কথা গাঁও আৰু চহৰৰ মাজত পাৰ্থক্য কি গাঁৱত চাবিছো বন্ধুসকল গাঁৱত মানুহে আমাৰ গৰু কি ধুনীয়াছে গোহালিত পালে কুকুৰ কিন্তু ৰাস্তা ঘাটে ঘূৰি ফুৰে আৰু চহৰৰ কথা কি কম চহৰত কুকুৰ কলাত লৈ পালে আৰু গৰু ৰাস্তা ৰাস্তাই ঘূৰি ফুৰে গাঁৱত আপোনালোকে চাবছো ৰাতিপুৱা টোপনি পৰা উঠিয়ে গৰু লৈ যায় গৰু দি আহি আকৌ 12টা বজাত কি ধুনীয়াছে পানী খুৱাবা যায় আকৌ গধূলিৰ টাইমত ঘৰত কি মৰমত গৰুকেইটা লৈ আহে আৰু আমাৰ চহৰৰ মানুহখিনি ৰাতিপুৱা টোপনি পৰা উঠি কুকুৰ হাতত লৈ মৰ্ণিং ৱাক কৰে আৰু বোলে গধূলিৰ কিবা টাইমত বোলে ইভিনিং ৱাক আছে কুকুৰ লৈ ইভিনিং ৱাক কৰে শুনছ এই হল আমাৰ গাঁও আৰু চহৰৰ মাজত পাৰ্থক্য ৰ'ব 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 ভিডিঅ'টো শেষ হোৱা নাই আমাৰ গাঁৱৰ দুখীয়া মানুহখিনিক দুখীয়াক সহায় কৰে আৰু আমাৰ চহৰৰ ধনী মানুহখিনি নিজৰ মাক বাপেকক অনাথ আশ্ৰমত থৈ দিয়ে শুনছ জয় হিন্দ জয় আই অসম।